কবিতাৰ শিৰোনাম স্মৃতিৰ টোপোলা। কবি মামণি বৰুৱা। আবৃত্তি পম্পী হাজৰিকা। স্মৃতিবোৰ ভৰাই থোৱা টোপোলাটো এবাৰ খুলি চাবলৈ বৰ মন যায়। টোপোলাটো বহু পুৰণি, বহু সযতনে ৰাখিছোঁ। টোপোলাটোত আছে বহুত পুৰণি স্মৃতিবোৰ। তাতে আছে মোৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু অলেখ সপোন। আৰু আছে সুখ দুখ, হাঁহি কান্দোন, আবেগ অনুভূতি আৰু আনন্দ। তাতে সোমাই আছে বহু শুভাকাংক্ষীৰ মৰম, স্নেহ, আশীৰ্বাদ। স্মৃতিবোৰ যেন সময়ৰ ঢৌৱে উটুৱাই লৈ যাব খোজে, কিন্তু পৰা নাই। কিয়নো টোপোলাটো বৰ গধুৰ। সেয়ে টোপোলাটো খুলি চালে অলপ আৱেগিক হৈ পৰোঁ। সময় পালে মাজে সময়ে এবাৰ খুলি চাওঁ।